নমস্কাৰ, মই হাফিজুৰ ছাৰ। আজি মই আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা নতুনত থকা বৰগীত নামৰ কবিতাটিৰ প্ৰশ্নবিলাক যিমান সম্ভৱ অতি সহজে মই তোমালোকক বুজাবলৈ যত্ন কৰিম। সূচীপত্ৰ ক্ৰমিক নম্বৰ 1 বৰগীত। লেখক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। পৃষ্ঠা নম্বৰ হৈছে 1 পৰা 4 লৈ। বৰগীত ৰাগ বসন্ত ৰাগ। লেখক শ্ৰী শ্ৰী মাধৱদেৱ। কবি পৰিচয় কবি শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াত যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি আলোচনা কৰিম। তোমালোকে মাধৱদেৱৰ জন্মস্থান আৰু কিমান চনত জন্ম হৈছিল এইখিনি মনত ৰাখিবা। জন্ম হৈছিল নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত। আৰু এটা ইম্পৰ্টেণ্ট হৈছে ইয়াত যে মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াত আণ্ডাৰলাইন কৰি দিছোঁ মই। উত্তৰ হৈছে নামঘোষা। এইখিনি মনত ৰাখিবা। তাৰ কাৰণ এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো প্ৰত্যেক বছৰে প্ৰায় দি থাকে। আৰু আখ্যানমূলক ৰচনা তেওঁ ৰচনা কৰা যিবিলাক কাব্য ৰচনা কৰিছিলে তাৰ তলত নাম দিয়া আছে। ইয়াৰ পৰা প্ৰত্যেকটাৰে এটাকৈ নাম মুখস্থ কৰিবা, মনত ৰাখিবা। যেনেকৈ আখ্যানমূলক ৰচনা ৰাজশাহী কাব্য, তত্ত্বমূলক ৰচনা জন্ম ৰহস্য, নাট অৰ্জুন ভঞ্জন, ঝুমুৰা চৌধুৰা ইত্যাদি। এনেকৈ এই নামবিলাক তোমালোকে এই 4টা নাম মনত ৰাখিবা। আৰু ওপৰত আছে নামঘোষা। শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। আকৌ কৈছোঁ মই, এইটো তোমালোকে মনত ৰাখিবাই। শব্দ অৰ্থ আৰু টকা। স্বৰ মানে ছিঙি দিয়া, ধ্যায় মানে ধ্যান কৰে, নিগম মানে নিগম শাস্ত্ৰ ধৰ্মীয় শাস্ত্ৰ। বিষয় বিকলে মানে সাংসাৰিক দুখ যন্ত্ৰণা। মোহপাশ মানে মায়াৰ বন্ধন বা মায়ামোহৰে আৱৰা। যাহাকো মানে যিজনক বা যাক। বৰগীতৰ লক্ষণ আমি এতিয়া আলোচনা কৰিম। বৰগীতৰ লক্ষণ কমচে কম 3টা মুখস্থ কৰিবা, কাৰণ এইটো অল্টাৰনেট কুৱেশ্যন হয়। এইটো দি থাকে। ইয়াতো বৰগীতৰ লক্ষণ দিব, নহ'লে ব্ৰজৱল্লী ভাষাৰ বৈশিষ্ট্য। তো এতিয়া আমি বৰগীতৰ 3টা লক্ষণ আলোচনা কৰিম। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। বৰগীতৰ ভাষা হৈছে ব্ৰজৱল্লী। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহত্ব প্ৰকাশক। এতিয়া আমি মূল প্ৰশ্নলৈ আহিম। 1 নম্বৰ চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰ নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে, অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে বা ঈশ্বৰক অনুৰোধ কৰিছে। তোমালোকে আৰু শ্বৰ্টকাট কৰিব পাৰিবা। তোমালোকে খালি হৰিক অনুৰোধ কৰিছে বুলি লিখিলেও হৈ যাব। নম্বৰ 1 দিব। সনক সনন্দ যোগী যাহাকো ধিয়ায়। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? চিধা লিখিবা ঈশ্বৰক ধ্যান কৰে বুলি কৈছে। কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক দুখ যন্ত্ৰণাত আতুৰ হোৱা বুলি কৈছে। ইয়াত অনলি দুখত লিখা আছে, কিন্তু তোমালোকে সাংসাৰিক দুখ যন্ত্ৰণা লিখিব পাৰিবা। লিখিলে কোনো অসুবিধা নহয়। বৰগীতটি কোনে ৰচনা কৰা? বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। নম্বৰ কুৱেশ্যন এনচাৰ হৈছে কি? বৰগীতটি কি ৰাগত বান্ধা আছে? একদম শুৰুৱাততে আমি এইটো আলোচনা কৰিছিলোঁ, বসন্ত ৰাগত বান্ধা আছে। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি শ্ৰীহৰিক সম্বোধন কৰিছে। মোহপাশ মানে কি? মোহপাশ মানে হৈছে মায়াৰ বন্ধন। মোহপাশ মানে কি? মায়াৰ বন্ধন। এই 6 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা তোমালোকে। বৰগীতৰ মূল ভাৱ। উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ৰাগ বসন্তত বন্ধ বৰগীতটি এটি ভক্তি ৰসাত্মক কবিতা। বৰগীতটি কি কবিতা? ভক্তি ৰসাত্মক কবিতা। এই বৰগীতটিৰ জৰিয়তে কবি মাধৱদেৱে পৰামৰ্শক বিষয়ক ভাৱ ব্যক্ত কৰিছে। পৰামৰ্শক বিষয়ক মানে পাপৰ শাস্তিৰ পৰা উদ্ধাৰ। কবিয়ে নিজকে অধম বুলি হৰিস্বৰূপ শ্ৰীকৃষ্ণক এই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী বুলি জ্ঞান কৰি
তেওঁক শ্ৰীচৰণৰ শৰণ লৈছে। অধম মানে হৈছে কি, যি একো নাজানে। কবিৰ মতে এই সংসাৰখন মায়াময়। মায়াময় মানে হৈছে কি, মায়ামোহৰে আবদ্ধ বা আৱৰা। এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়, তেওঁক স্মৰণ নকৰে। স্মৰণ নকৰে মানে স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায় আৰু শ্ৰীহৰিৰ মহিমাৰ কথাও কোনে বুজি নাপায়। তেওঁই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে, এই কথা মানুহে নুবুজে বা বুজিবলৈ চেষ্টাও নকৰে। তেওঁ শ্ৰীকৃষ্ণৰ চৰণ দুখনিক মহাধন বুলি কৈছে। শ্ৰীকৃষ্ণৰ চৰণ দুটা কি বুলি কৈছে কবিয়ে? মহাধন বা মহামূল্যৱান সম্পদ বুলি কৈছে। ভক্তসকলৰ বাবে শ্ৰীকৃষ্ণ হৈছে তেওঁলোকৰ জীৱন বা জীৱনস্বৰূপ। ভগৱানে এই সকলোবোৰ ভুল ভ্ৰান্তি ক্ষমা কৰি তেওঁলোকক নিজ চৰণত ঠাই দিয়ে। চৰণ মানে ভৰি। কৃপাস্বৰূপ শ্ৰীকৃষ্ণই ভক্তসকলক দয়া নকৰিলে তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভক্তৰ অন্য কোনো উপায় নাই। ব্যাখ্যা কৰা। ক নম্বৰ, সহস্ৰ বয়নে যাৰ নাপৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। সংগীতি। উক্ত কবিতা ফাঁকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতা ফাঁকি বৰ্ণনা কৰিছে। কাৰ মহিমা? হৰি বা ঈশ্বৰৰ মহত্ব প্ৰকাশ কৰিবলৈ গৈ এই উপৰোক্ত বাক্যফাঁকিৰ বা কবিতা ফাঁকিৰ বৰ্ণনা কৰিছে। ব্যাখ্যা। ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা। তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে। ভগৱানৰ মহিমা অপাৰ। সনক সনন যোগীসকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা। কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন। শ্ৰীহৰি হ'ল ভকতৰ জীৱনস্বৰূপ। সেয়েহে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়ে এইজনা পৰম পুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে তুচ্ছভাৱে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে। খ নম্বৰ, আতুৰ ভৈলহি হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰ মোক চৰণ কমলে। উত্তৰ, প্ৰসংগ। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। সংগীতে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে। ব্যাখ্যা। কবিৰ মতে এই সংসাৰখন মায়াজালেৰে ভৰা। এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়, তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথাৰ পৰা সম্পূৰ্ণ অজ্ঞাত। কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে, হে প্ৰভু, দয়া কৰি আমাক এই মায়ামোহৰ পৰা পৰিত্ৰাণ দিয়া, আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া। গ নম্বৰ ব্যাখ্যা। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনৰে নিজ তুমিছে জীৱন। উত্তৰ, প্ৰসংগ। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। সংগতি। ভক্তৰ বাবে ভগৱানৰ দুই চৰণেই মহাধন আৰু ভগৱানেই নিজ ভকতৰ বাবে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই পথ ফাঁকি অৱতাৰণা কৰিছে। ব্যাখ্যা। ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানে ভক্তৰ সৰ্বস্ব বুলি গ্ৰহণ কৰে। সৰ্বস্ব মানে সকলো, চব। মহাপুৰুষজনাই উপলব্ধ কৰিছে যে সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্তি পাবলৈ, সাংসাৰিক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি গ্ৰহণ কৰিছে।
ঈশ্বৰেই তেওঁৰ ভক্তসকলৰ বাবে জীৱনস্বৰূপ। 5 নম্বৰ, সনক সনন্দ যোগী যাহাকো ধিয়ায়, সকল নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা। উত্তৰ, আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধ কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্ত মনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন। সেয়ে সনক সনন্দৰ দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ তপ জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধ চিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰাৰহে প্ৰয়োজন। ভাষা বিষয়ক 1 নম্বৰ, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নাপৱন্ত, কেনে, ভৈলাহ, তুমিছে, জোনৰে, কহয়। শব্দ আধুনিক শব্দ। নাপৱন্ত মানে নাপায়, কেনে কিদৰে, ভৈলাহ মানে হল, তুমিছে তুমিয়ে, জোনেৰ সকলোৰ বা জনৰ বা লোকৰ, কহয় মানে কয়। এতিয়া আমি ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম। ক নম্বৰ, ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। খ নম্বৰ, পশ্চিমা হিন্দীৰ উপভ্ৰংশ ব্ৰজ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। গ নম্বৰ, ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। এই তিনিটা পঢ়ি ল'বা হৈ যাব আৰু বেছি নালাগে। এই আলোচনাৰ পৰা যদি তোমালোকৰ কিবা লাভ হয় তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাবা। থেংক ইউ।